Hi friends, ভালনে আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ নতুন এটা ব্লগ লৈ আহিছো। এইটো আপোনালোকে থাম্বনেইলখন দেখিছেই, এটা প্ৰডাক্টছৰ আনবক্সিং ভিডিও। মই হোম ডেলিভাৰী যেটো লৈছিলো, অনলাইন শ্বপিং কৰিছিলো, তাৰ এটা আনবক্সিং ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। আৰু আশা কৰো আগৰ ভিডিওবিলাকৰ দৰে এইবাৰো মোৰ ভিডিওটো আপোনালোকে চাব, স্কিপ নকৰাকৈ সাপোৰ্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইবো কৰি যাব। ইয়াকে কৈ মই আগবাঢ়ি গৈছো নতুন ভিডিওটো। আহক চাওক ভিডিওটো। এইটো মোৰ এটা পালেহি অৰিফ্লেমৰ আনবক্সিং ভিডিও এটা আপোনালোকক দেখাম। ফাৰ্স্ট টাইম মই অনলাইন শ্বপিং কৰিছো অৰিফ্লেমৰ, বেলেগৰ কৰিছো বাৰু, কিন্তু অৰিফ্লেম হিচাপে প্ৰথমবাৰ কৰিছো। এয়া আপোনালোকক আনবক্সিং ভিডিও এটা দেখাম। প্ৰডাক্ট যিকিটা মই কৰিছিলো একেবাৰে খুলুতে আপোনালোকক দেখাই যাম, চাই থাকিব। এইখন মোৰ প্ৰডাক্ট লিষ্টখন আছিলে। এইটো সব ইমান ধুনীয়াকৈ আহিছে বস্তুটো। We live in a beautiful world. Beauty is bigger than the way you look. It's about the way you act. Beautiful challenge. মই ভবাই নাছিলো ইমান ধুনীয়াকৈ যে আহিব বুলি। এইটো সব ধুনীয়া এটা পেকেটত আহিছে। ইম্পৰ্টেণ্ট নোট এটাও দিছে। আৰু এয়া চাওক, মই কাটিলো বস্তুটো আৰু কেনেকৈ কি আহিছে মই আপোনালোকক দেখাওঁ। এইখন বুকলেট এখন আহিছে অৰিফ্লেমৰ, ধুনীয়া ধুনীয়া প্ৰডাক্টছবোৰ লৈ। এইখন আৰু এইকেইটা মই অৰ্ডাৰ কৰা বস্তু। এইটো কৰিছিলোঁ অৰিফ্লেম গ্লো এচেঞ্চিয়েল মাস্ক এণ্ড স্ক্ৰাব এটা। তাৰপিছত এইটো এটা কৰিছিলোঁ এচেঞ্চিয়েলৰে ফেচ ক্ৰীম এটা, ভিটামিন ই আৰু B12। তাৰপিছত এইটো এটা কৰিছিলোঁ ফেচ ৱাছ এচেঞ্চিয়েলৰে। তাৰপিছত এইটো মই কৰিছিলোঁ মোৰ হাজবেণ্ডৰ বাবে, এইটো ফৰ মেন। এইটো তাৰপিছত এইটো এটা লিপষ্টিক কৰিছিলোঁ। প্ৰাইচ কেইটা অলপ দেখাই দিছোঁ।
এতিয়া লগাই চালে গম পাম আৰু কেনেকুৱা হ'ব বস্তুটো কিন্তু বহুত ভাল লাগিছে মনটো বস্তুকিটা ঠিকেই থাকে আহি পাইছেহি যিকিটা অৰ্ডাৰ দিছিলোঁ 1 2 3 4 5টা বস্তু অৰ্ডাৰ কৰিছিলোঁ গোটেইকিটা ধুনীয়াকৈ আহিছে আৰু এইখন এখন কি দিছে to cherish beauty in the spirit of Valentine's all thank you এইকিটাই হৈছে বস্তুকিটা এতিয়া হানাথে জোৰ আৰু কেতিয়াবা মই আপোনালোকৰ প্ৰডাক্ট ৰিভিউ দিম মোৰ স্কিনখনত কিমান কি কাম দিছে বস্তুটো বিশেষকৈ এইখন মোৰ খুব ভাল লাগিছে বুকলেটখন দিছে অৰিফ্লেমৰ এনে অনলাইন আমি পাই থাকোঁ গতিকে যদি কেতিয়াবা আপুনি অৰিফ্লেম শ্বপিং কৰিব বিচাৰে অনলাইন তেন্তে যোগাযোগ কৰিব পাৰিব মোক মই আপোনালোকক কেনেদৰে অনলাইন শ্বপিং কৰিব সেইটো শিকাই দিব পাৰিম মই কৰিছোঁ প্ৰথম খুব ভাল লাগিছে কাৰোবাক কৈ বস্তুবোৰ অনাতকৈ এনেদৰে আনিলে খুব ভাল লাগে নিজে নিজে আহি ঘৰতে দি থৈ যায় অলপ ৰেটটো অকণমান কম হয় নিজে কৰিলে অনলাইন শ্বপিংটো গতিকে ইমানখিনিয়ে আজি ব্লগটোৱে বহুত প্ৰডাক্ট আৰু চাব লাগিব আৰু এটা কথা অনলাইন শ্বপিঙৰ আৰু এটা সুবিধা আছে যেতিয়া আপুনি শ্বপিংটো কৰিব সেই মাহৰ বা নেক্সট মাহৰ বুকলেটখনো লগতে পঠিয়াই দিয়া হয় কি অফাৰবিলাক থাকে ইয়াতে চাব পাৰে ভাল লাগিলে বস্তুটো মোৰ খুব ছেটিছফাই হ'লোঁ